বাদাম বাদাম দাদা কাঁচা বাদাম আমার কাছে নাই খবু ভাজা বাদাম আমার কাছে পাবে শুধু। বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত সমগ্ৰ দেশতে ভাইৰেল হোৱা বাদাম বাদাম কাঁচা বাদাম নামৰ গীতটি হয়তো আপোনালোক সকলোৱে বিভিন্ন ধৰণে শুনিছে। ডিজে হওক বা ৰিমিক্সেই হওক বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়াত শুনিবলৈ পাইছে। এই গীতটি আচলতে পোনপ্ৰথমে কোনে গাইছিল আৰু এই গীতটি ক'ত ভাইৰেল হৈছিল সকলোবোৰ জানো আহক আজিৰ ভিডিঅ'টোৰ যোগেদি। বন্ধু বান্ধৱীসকল এই গীতটি পোনপ্ৰথমে ভাইৰেল হৈছিল টিকটকত। হয়তো আপোনালোকে ভাবিছে টিকটকটো আমাৰ ভাৰতত বন্ধ। হয়, আমাৰ ভাৰতত টিকটক বন্ধ, কিন্তু টিকটক বৰ্তমান সময়তো চলি আছে বাংলাদেশত। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো পোনপ্ৰথমে বাংলাদেশৰ টিকটকৰ পৰা ভাইৰেল হোৱা। এতিয়া হয়তো আপোনালোকে ভাবিছে যিহেতু বাংলাদেশৰ টিকটকত এই গীতটি পোনপ্ৰথমে ভাইৰেল হৈছিলতো এই ব্যক্তিজন যিজন আচলতে বাদাম বেপাৰীজনো বাংলাদেশৰ, কিন্তু নহয়, এই বাদাম বেপাৰীজন হৈছে আমাৰ ভাৰতৰ, তাকো ৱেষ্ট বেংগলৰ। ৱেষ্ট বেংগলৰ এই বাদাম বেপাৰীজনৰ নাম হৈছে ভুৱন ভাটকাৰ আৰু তেখেতৰ ডিষ্ট্ৰিক্ট বীৰভূম, ছাব ডিষ্ট্ৰিক্ট চুৰি আৰু গাঁও হৈছে খাজুৰি গ্ৰাম। বন্ধু বান্ধৱীসকল এই বেপাৰীজনে যেতিয়া বাদাম বিকে ৱেষ্ট বেংগলত, বাদাম বিকাৰ সময়ত তেখেতে এনেদৰে গীত গাই থাকে আৰু তেখেতৰ পৰা যিসকলে আচলতে বাদাম কিনে বহুতে তেখেতৰ এই গীতবোৰ ভিডিঅ' কৰি লৈ যায় মোবাইলত আৰু এনেদৰে লৈ যোৱাৰ পাছতে কোনোবাই বাংলাদেশত তেখেতৰ এই গীত গোৱা এটা সৰু ভিডিঅ' ক্লিপ টিকটকত আপলোড কৰে আৰু টিকটকত আপলোড কৰাৰ পাছতে সমগ্ৰ বাংলাদেশত ভাইৰেল আৰু তাৰ পাছত আমাৰ ভাৰতবৰ্ষত ভাইৰেল হৈ পৰে এই বাদাম বাদাম কাঁচা বাদাম নামৰ এই গীতটি। বৰ্তমান সময়ত এই গীতটি আমি বিভিন্ন ধৰণে শুনিবলৈ পাইছোঁ, ডিজে হওক ৰিমিক্স হওক, আনকি বৰ্তমান সময়ত আমি অসমীয়া ভাৰ্জনতো শুনিবলৈ পাইছোঁ এই গীতটি। তো বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু সকলোৱে জানিলেনে পোনপ্ৰথমে এই গীতটি ক'ৰ পৰা কেনেকৈ ভাইৰেল হ'ল আৰু বাদাম বেপাৰীজনৰ নাম সকলোবোৰ জানিলে। যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকৰ মতামতবোৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। তো বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।